নমস্কাৰ আজি ভিডিঅ'টো বনাইছোঁ অলপ বেলেগ ব্যতিক্ৰম সো আপোনালোকে হয়তো বহুত লোকে জানে বহুত লোকে নাজানে হ্যান্ড মুদ্ৰাই মানে হাতৰ মুদ্ৰাই মানুহক কেনেকৈ চেঞ্জ কৰিব পাৰে ঠিক আছে আপোনালোকে হয়তো দেখিছে ডাঙৰ ডাঙৰ ব্যক্তিসকলে আপোনাৰ সেই মুদ্ৰাবিলাক ব্যৱহাৰ কৰে প্ৰথম মুদ্ৰাটো হ'ল উত্তৰাবধি মুদ্ৰা হয়তো আপোনালোকে দেখিছে এনেকুৱাকৈ যিসকল ডাঙৰ ডাঙৰ ব্যক্তি তেখেতসকলে এনেকৈ বহিলে বা তেখেতে কিবা কাম কৰিলে তেখেতে এনেকুৱাকৈ উত্তৰাবধি মুদ্ৰাটো তেখেতসকলে ব্যৱহাৰ কৰে সো এইটো মুদ্ৰা ব্যৱহাৰ কৰিলে কামটোত ফোকাছ কৰিব পৰা যায় সো এইটো উত্তৰাবধি মুদ্ৰা বুলি কোৱা হয় দ্বিতীয় হাকিনী মুদ্ৰাটো কেনেকুৱা হয়তো আপোনালোকে দেখিছে এনেকুৱাকৈ বহুত ডাঙৰ ব্যক্তিসকলে তেখেতসকলে এনেকৈ হাকিনী মুদ্ৰা ব্যৱহাৰ কৰে সো হাকিনী মুদ্ৰাটো ব্যৱহাৰ কৰিলে কি আপোনাৰ বিবেক মাথাৰ শক্তি বিলাক নাইবা যিবিলাক লজিকেল কথা সেইবিলাক কথাত আপুনি ফোকাছ কৰিব পাৰে সো সেনেকুৱা কথাবিলাক আপোনাৰ বেছিকৈ গুৰুত্ব দিব পাৰে 3 নম্বৰত ধ্যান মুদ্ৰা তো ধ্যান মুদ্ৰাটো কেনেকুৱা সাপোজ আপোনাৰ সৰু সুৰা কথাবিলাক খং উঠে আপোনাৰ মাথাত অন্য বেলেগ কথাবিলাক মানে মাথাত আহি থাকে সো সেইবিলাক সৰু কথা এটা ক'লে খং নুঠিব আগতে খং উঠিছিল সো সেই বস্তুটো ধ্যান মুদ্ৰাই ব্যৱহাৰ কৰিলে আপোনাৰ খং নুঠিব তেনেকুৱাকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে